সন্মানীয় আমাৰ বিধায়ক ফণীধৰ তালুকদাৰ উপস্থিত আছিলে আৰু আমাৰ ৰাজ্যিক আমাৰ এক্সিকিউটিভ সদস্য ধীৰাজ তালুকদাৰ দেউৰী ডাঙৰীয়া তেওঁ উপস্থিত হৈছিলে আৰু আমাৰ বিজেপি BPF আৰু AGPৰ সকলো পৰ্যায়ৰ আমাৰ নেতা কৰ্মীসকলে আজি উপস্থিত থাকি আমাৰ এই কাৰ্যালয়টো উদ্বোধন কৰা হ'ল। কি হ'ব আগন্তুক নিৰ্বাচনত? আগন্তুক নিৰ্বাচনত কি হ'ব মানে জয়যুক্ত হ'ব, বিপুল ভোটত জয়যুক্ত হ'ব। কাৰণ আমি তিনিটা দলে ইয়াত মানে বহি থকা নাই, আমাৰ সকলো ধৰণৰ মানে ষ্টেজৰ কৰ্মকৰ্তা যি কাৰ্যকৰ্তাসকল আছে তেওঁলোকে লাগি পৰিছে। UPPLৰ কি হ'ব? UPPLটো এইবাৰৰ পৰা নিষেধ হ'ব, এইবাৰৰ পৰা শেষ। এই নিৰ্বাচনৰ পৰা UPPL শেষ হ'ব। কিন্তু UPPLে দাবী কৰি আছে যে BPF এইবাৰ হাৰিব। মানুহক কেতিয়াও মানে BPF নাহাৰে, কাৰণ ইতিমধ্যে ইয়াতে দুজন আমাৰ MCA আছে, আমাৰ হালবাৰীত দিগন্ত গয়াৰী আৰু মানুহৰ শক্তিশালী আমাৰ EM বেগম আখতাৰ আহমেদ ডাঙৰীয়া আছে। গতিকে এই দুয়োজনী আমাৰ MCA থকা স্বত্বেও আমি কেনেকৈ হাৰিব? যে BTCৰ ভিতৰতে দিগন্ত গয়াৰী ডাঙৰীয়া সৰ্বাধিক মানে ভোট লৈছে, আটাইতকৈ বেছি ভোট পাই পেলাই তেওঁ নিৰ্বাচিত হৈছিলে। গতিকে হাৰা কথা কি আছে? আজি BJP লাগি ধৰিছে, BJPও সমৰ্থন জনাইছে। UPPLে কৈছে যে মাইনৰিটি কোনে কৈছে মাইনৰিটি কিয় নিদিব? মাইনৰিটিয়ে বেছিকৈ দিব। এতিয়া আজিৰ দিনত মাইনৰিটি বেছিকৈ দিব, কাৰণ হাগ্ৰামা মহিলাৰ তেওঁলোকে এৰিব নোৱাৰে। হাগ্ৰামা মহিলাৰে তেওঁলোকৰ প্ৰটেকশ্যনত বিভিন্ন ধৰণৰ তেওঁ কাম কৰিছে, যে উচ্ছেদৰ বিৰুদ্ধে হাগ্ৰামা মহিলাই থিয় দিছে, আমি থিয় দিছোঁ। ইয়াৰ পিছতো যদি তেওঁ দিবই, আপুনি জয় হোৱাটো নিশ্চিত।